জোফ্ৰা আৰ্চাৰ 2020 চনৰ IPLৰ এজন আলোচিত ক্ৰিকেটাৰ। এইবাৰ IPLৰ যি পাৰফৰ্মেন্স আৰু তাৰ যি স্পীড আৰু বাউন্স বলাৰ আৰু তাৰ যিটো কট তাৰ বিষয়ে জানিবলৈ অলপ মন যায়। তেওঁ যোৱা বিশ্বকাপত ইংলেণ্ডৰ হৈ যি খেলিছিল কিন্তু ৱেষ্ট ইণ্ডিজৰ হৈ কিয় খেলা নাই। তেওঁ আচলতে জন্মগতভাৱে বাৰ্বাডিয়ান আছিল, কিন্তু ইংলেণ্ডৰ হৈ খেলি আছে কিয়? সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক প্লিজ। জোফ্ৰা আৰ্চাৰৰ জন্ম হৈছিল 1975 চনৰ 1 এপ্ৰিলত উত্তৰ আমেৰিকাৰ বাৰ্বাডোছে। তেওঁৰ দেউতাক আছিল ব্ৰিটিছ আৰু মাক আছিল বাৰ্বাডিয়ান। মাক দেউতাকৰ বেলেগ হোৱাৰ ফলত আৰ্চাৰে দেউতাৰ লগত ইংলেণ্ডত আহিল। আৰ্চাৰে সৰুৰে পৰাই ক্ৰিকেটৰ প্ৰতি বহুত ইচ্ছুক আছিল, কিন্তু মনটো ইংলেণ্ডত টিকিব পৰা নাই, ফলত আকৌ জন্মস্থানত গুচি গ'ল। তাৰপাছত তেওঁ বাৰ্বাডোছৰ স্থানীয় দলত খেলিবলৈ আৰম্ভ কৰিলে। ৱেষ্ট ইণ্ডিজৰ আণ্ডাৰ-19 দলত মাতিছিল, কিন্তু পিঠিৰ ইনজুৰিৰ কাৰণে খেলিব পৰা নাই। তাৰ বাবে আকৌ উভতি আহিল দেউতাৰ ওচৰত। ছাছেক্সে ট্ৰায়েল দিছিল, কিন্তু পিঠিৰ ইনজুৰিৰ কাৰণে দলটোত চুক্তি কৰা নাছিল। অৱশ্য শেষত সেই দলটোত 2016ত যোগদান কৰিলে। 2017ত 21টা উইকেট পাই আৰ্চাৰে আৰু এভাৰেজত 45 ৰান কৰিছিল। সেই মুহূৰ্তত তেওঁ যদি আন্তৰ্জাতিক ক্ৰিকেট খেলে তেতিয়াহ'লে সি ইংলেণ্ডৰ হৈ খেলিব বুলি কৈছিল, কিন্তু বাধা হৈ পৰিল আইন। 18 বছৰ ইংলেণ্ডত নাথাকিলে খেলিব নোৱাৰিব। 2022 চনত ইংলেণ্ডৰ জাতীয় দলত চান্স দিয়াৰ কথা হৈছিল, কিন্তু আইনটো নমনীয় হ'ল। এই সময়ত আৰ্চাৰে IPLত খেলিলে টি20 ব্লাষ্টে চমৎকাৰ বল কৰিলে। চাৰিওফালৰ শব্দ আহিল যে আৰ্চাৰ ইংলেণ্ডৰ লগত হৈ খেলিব লাগে। গতি আৰু বাউন্সৰ কাৰণে বেটছমেন বল দেখা নাপায়, ফলত চাৰিওফালৰ পৰা শব্দ আৰ্চাৰক দলত আনিব লাগে। এনেকুৱা গতিশীল বলৰ ইংলেণ্ডৰ ক্ৰিকেটাৰে দেখা নাছিল, কিন্তু তথাপিও 2019ৰ বিশ্বকাপৰ লিষ্টত নাম নাছিল। কিন্তু ভাগ্যক্ৰমে ইংলেণ্ডৰ ক্ৰিকেট বোৰ্ডে চাব খুজিছিল, সেইবাবে তেওঁক পাকিস্তানৰ হৈ খেলিবলৈ পঠালে। তাতে বহুতো ভাল পাৰফৰ্মেন্স দেখুওৱাৰ কাৰণে নজৰত পৰি গ'ল। সেইবাবে ইংলেণ্ডৰ ক্ৰিকেট বোৰ্ডে তাক 2019ৰ বিশ্বকাপত সুযোগ দিছিল। এনেকৈ আৰ্চাৰে বিশ্বকাপত খেলিলে। ইংলেণ্ডৰ বিশ্বকাপ লোৱাৰ 1 নম্বৰ কাৰণেই হ'ল আৰ্চাৰ, কাৰণ 311 ৰানত বিশ্বকাপ জয়লাভ কৰিলে ইংলেণ্ডে।